বেচৰকাৰী বিদ্যালয়ক নিয়ন্ত্ৰণলৈ আনিব ৰাজ্য চৰকাৰে বিধানসভাত উত্থাপন কৰিলে নতুন বিল বেচৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে সোমবাৰে শিক্ষা বিভাগে বেচৰকাৰী বিদ্যালয় নিয়ন্ত্ৰণৰ বাবে সদনত দাখিল কৰে দুখনকৈ গুৰুত্বপূৰ্ণ বিল নাম হৈছে দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন ৰেগুলেশ্যন এণ্ড মেনেজমেণ্ট বিল আৰু আনখন হৈছে দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ বিল শিক্ষামন্ত্ৰীৰ অনুপস্থিতিত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত উত্থাপন কৰে এই বিল দুখন মই শিক্ষামন্ত্ৰী হৈ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰক দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন ৰেগুলেশ্যন এণ্ড মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2018 খন উত্থাপন কৰাৰ বাবে সদনৰ অনুমতি বিচাৰিবলৈ অনুৰোধ কৰিলোঁ দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন এণ্ড মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2018 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিলোঁ বিল দুখনৰ জৰিয়তে বেচৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰে পৰা বেচৰকাৰী বিদ্যালয়সমূহে নিজৰ খেয়াল খুচি মতে শিক্ষক কৰ্মচাৰী নিয়োগ কৰিব নোৱাৰিব শিক্ষক কৰ্মচাৰীৰ দৰমহাও নিৰ্ধাৰণ কৰিব বিদ্যালয় কৰ্তৃপক্ষই শিক্ষক নিযুক্তি দিব লাগিব NCTE গাইডলাইনৰ মতে আৰু শিক্ষকৰ দৰমহা নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে গঠন কৰি দিয়া নিয়ামক সমিতিয়ে তদুপৰি LP আৰু ME স্কুলৰ বাবে 2 বিঘা হাইস্কুল বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে 5 বিঘা মাটি থকাটো জৰুৰী হ'ব বেচৰকাৰী বিদ্যালয়ৰ বাবেও অৱশ্যে এই নিয়ম গ্ৰামাঞ্চলৰ বাবে কিছু শিথিল থাকিব আনহাতে এই নীতি নিয়ম ভংগ কৰিলে বিদ্যালয় কৰ্তৃপক্ষই 5 লাখৰ পৰা 10 লাখ পৰ্যন্ত জৰিমনা ভৰিব লাগিব এই বিধানো ৰখা হৈছে নতুন বিলখনত ইফালে সোমবাৰে সদনত দ্য আছাম মাদ্ৰাছা এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন বিলখনো উত্থাপন কৰে শিক্ষা বিভাগে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম